আজি দিনটো ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসৰ এটা স্বৰ্ণীল দিন। বহুজনকৈ সংসদ একেখন মঞ্চত। মই ভাবোঁ যে যিসকলে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণ কৰিছিল, যিসকলে জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ এই যাত্ৰাৰ সাক্ষী হৈ ৰৈ আছে, তেওঁলোকৰ বাবে আজিৰ এই দিনটো অদ্ভুত আনন্দৰ দিন। আজিৰ এই মঞ্চৰ পৰাই মই সেইসকল ব্যক্তিলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, যিসকলে জনসংঘৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ নামৰ এই বিশাল বৃক্ষডালৰ পুলি ৰুইছিলে, এই বৃক্ষডাল অসমৰ মাটিত ৰোপণ কৰিছিলে আৰু চাওঁতে চাওঁতে 10 গৰাকীকৈ সংসদৰে সৈতে যিসকলৰ প্ৰচেষ্টাত আজি ভাৰতীয় জনতা পাৰ্টি এটা বিশাল বটবৃক্ষত পৰিণত হ'ল। মই আটাইকে আজিৰ মঞ্চৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। 10 গৰাকীকৈ সংসদ ৰাতিৰ ভিতৰতে কোনেও নিৰ্মাণ কৰা নাই। ইয়াত আছে আজি বহু বছৰৰ বহু কাৰ্যকৰ্তাৰ একান্ত পৰিশ্ৰম, বহুতৰ ত্যাগ, বহুতৰ পৰিশ্ৰম। বহুতক আমি চিনি পাওঁ, বহুতক আমি চিনি নাপাওঁ। মই চিনি পোৱা আৰু চিনি নোপোৱা আটাইকে এই মঞ্চৰ পৰা কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। মনত আশা লৈ মানুহে আশা লৈ জীয়াই থাকে। আমি নিশ্চয় আশা কৰিম অসমত আৰু এটি সোণোৱালী দিন আহিব, যিদিনাখন হয়তো অসমৰ বিধানসভাৰ 100 জনতকৈ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ হ'ব আৰু সংসদত 10 জনতকৈও বেছি সংসদ ভাৰতীয় জনতা পাৰ্টিৰ হ'ব। মই ভাবোঁ যে আজি আমি সফলতাৰ এটা পৰ্যায়ত উপনীত হৈছোঁ, বাট বেষ্ট ইজ য়েট টু কাম। ভাৰতীয় জনতা পাৰ্টিৰ যি ক্লাইমেক্স বা ভাৰতীয় জনতা পাৰ্টিৰ সফলতাৰ যি শীৰ্ষ, সেই শীৰ্ষলৈ এতিয়াও আমি যোৱা নাই। সেই সফলতাৰ এভাৰেষ্টত এতিয়াও আমি ভৰি ৰাখিব পৰা নাই। আমি সেই এভাৰেষ্টত গৈ এদিন থিয় হ'ম আৰু আটাইতকৈ উচ্চ শৃংখলৈ ভাৰতীয় জনতা পাৰ্টিক লৈ যাম। সেই সংকল্প আজিৰ সভাতে আমি সকলোৱে কৰিছোঁ। এই নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চেণ্ট্ৰেল হলত, সংসদৰ চেণ্ট্ৰেল হলত যেতিয়া ভাষণ দিছিল, তেতিয়া তেখেতে এটা শব্দ উল্লেখ কৰিছিল যে এই নিৰ্বাচন যেন প্ৰচাৰ নাছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল এই নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰচাৰ মোৰ বাবে এক তীৰ্থযাত্ৰা আছিল। ঠিক তেনেদৰে ৰাজ্যখনৰ পৰিপ্ৰেক্ষিততো যদি আমি চাব যাওঁ, ভাৰতীয় জনতা পাৰ্টিৰ 3টা সফল বছৰৰ চৰকাৰ চলোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 3টা বছৰ সফলতাৰে ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ চলোৱাৰ পিছত ৰাইজৰ মাজলৈ আমি আকৌ এবাৰ যোৱাৰ বাবে সুযোগ পাইছিলোঁ। ৰাইজৰ অদ্ভুত মৰম, অদ্ভুত সমৰ্থন, ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা আৱেগ, তেওঁলোকৰ আমাৰ প্ৰতি থকা মৰম, সেই মৰমে মোক এটা কথা সোঁৱৰাই দিছিল যে আমাৰ কৰিবলগীয়া, ৰাইজখনক উভতাই দিবলগীয়া যেন বহুত আছে। এজন পিতৃয়ে যেতিয়া সন্তানক মৰম কৰে, সন্তানৰ দায়িত্ব বাঢ়ি যায়। সন্তানে পিতৃক পিতৃৰ প্ৰেমৰ, পিতৃৰ মৰমৰ সম্পূৰ্ণখিনি উভতাই দিয়াৰ প্ৰচেষ্টা কৰে। এয়া হৈছে ভাৰতৰ সভ্যতা আৰু সংস্কৃতি। আজি অসমৰ জনসাধাৰণে আমাক যি অদ্ভুত মৰম দিলে, ভাবিব নোৱাৰা মৰম দিলে। অসমৰ সংবাদ জগতত টিভিত গধূলি বহি থকা
আৰু অপিনিয়ন পোল কৰা এজন মানুহেও কল্পনা কৰিব পৰা নাছিল যে বিজেপিয়ে 9টা সিটত জিকিব। এদিন এখন মই সাংবাদিক মেল কৰিছিলোঁ। সাংবাদিকসকলে মোক কিছু প্ৰশ্ন কৰি থাকোঁতে মই তেওঁলোকক কৈছিলোঁ বিজেপিয়ে 9টা সিট পাব। গধূলি মোক দুইজনমান সাংবাদিকে ক'লে যে দাদা আপুনি 9টা সিট পাম বুলি ক'লে, আপোনালোকেতো 9টা সিট নাপায়, গতিকে আপোনাৰ প্ৰেছ কনফাৰেন্সৰ কথাখিনি ৰেকৰ্ড কৰি থৈ দিছোঁ, ৰিজাল্ট দিয়াৰ দিনাখন আমি উভতাই আমি বজুৱাম। তাৰমানে মানুহ ইমান নিশ্চিত আছিল যে বিজেপিয়ে সিট পাব নোৱাৰে, বিজেপি জিকিব নোৱাৰে। মনৰ উৎসাহতে মানুহে অপিনিয়ন পোলে কৰি দিছিল যে বিজেপিয়ে মাত্ৰ 5টা সিট পাব। সাহসেৰে তেওঁলোকে কৈছিল যে সিট পাব নোৱাৰে। কিন্তু মানুহৰ চিন্তাধাৰা ক'ত আছিল? মানুহে হিয়া আজুৰি আশীৰ্বাদ দিবৰ কাৰণে সাজু হৈ আছে। যেতিয়া ইভিএমত নৰেন্দ্ৰ মোদীক আশীৰ্বাদ দিয়াৰ সুযোগ পালে, আমাক ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিয়াৰ সুযোগ পালে, হিয়া উজাৰি আশীৰ্বাদ দিলে। এই আশীৰ্বাদৰ মৰম, এই সন্মান, এইখিনিক আমি ৰাখিব লাগিব। মই বিশ্বাস কৰোঁ আমাৰ দায়িত্ব বাঢ়িলে, আমাৰ দায়িত্ব বিধানসভা নিৰ্বাচনে যদি আমাৰ দায়িত্বক 50% বঢ়াইছিলে, এই লোকসভাৰ নিৰ্বাচনে আমাৰ দায়িত্ব 100% বঢ়ালে। মই ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম, সংসদ মন্ত্ৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই নিজকে নিজে অনুৰোধ কৰিম, আমাৰ দায়িত্বৰ প্ৰতি আমি যাতে আগতকৈও আৰু বেছি আমি সচেষ্ট হওঁ। যোৱা কালিলৈকে যদি 6 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিছিলোঁ, এই ৰিজাল্ট দিয়াৰ পিছত আমি যাতে 8 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এক চিন্তাৰে আমি আগুৱাই যাব লাগিব। এই নিৰ্বাচনৰ ফলাফলে আমাক আনন্দ দিছে, কৃতকাৰ্যতাৰ এক ভাবিব নোৱাৰা আনন্দ দিছে, কিন্তু তাৰ লগে লগে বহুত ভয়ৰ কাৰণো হৈ পৰিছে। এনেকুৱা মৰম আমি ৰাখিব পাৰিম নে নাই? 80 বছৰীয়া বৃদ্ধা মহিলাই, 90 বছৰীয়া বৃদ্ধা মহিলাই, যেতিয়া মোৰ নিজৰ এটা ইলেকশ্যনত মনত আছে, শিলচৰত মই প্ৰচেছন কৰিছিলোঁ, এগৰাকী 80 বছৰীয়া বুঢ়া মানুহে মোক আহি কৈছিল যে মোৰ আৰু 5 বছৰ পৰমায়ু আছে, গোটেইখিনি আপোনালোকক দি দিলোঁ, আপোনালোকে ৰাইজৰ হৈ কাম কৰক। অৰ্থাৎ মানুহে আজি বিজেপিক ক'ৰ পৰা ক'ত থোৱা নাই, আমাক কাৰ লগত ক'ত তুলনা কৰা নাই। মানুহে জীৱনৰ বাকী থকা আয়ুসখিনিও আজি আমাৰ ওচৰত তুলি ধৰিছে যে আপোনালোকে কাম কৰক, ৰাজ্যখনৰ বাবে সেৱা কৰক। অদ্ভুত দায়িত্ব। এই দায়িত্বৰ বোজা আমি লোৱাৰ সাহস কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে মুখ্যমন্ত্ৰীৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তালৈকে ৰাইজৰ এই আশীৰ্বাদসমূহক আমি ধৰি ৰখাৰ সাহস আমি গোটাব লাগিব। ৰাইজে আশীৰ্বাদ দিয়ে আৰু ৰাইজক যেতিয়া আমি প্ৰবঞ্চনা কৰোঁ, সেই ৰাইজে আমাক অভিশাপ দিবলৈ কুণ্ঠাবোধ নকৰে। আগত উদাহৰণ আছে অসমৰ ইতিহাসত, আশীৰ্বাদ দি চৰকাৰ আনিছিল, সেই চৰকাৰখনকে অভিশাপ দি আঁতৰাই দিছিলে। আমি যাতে সদায় আশীৰ্বাদৰ পাত্ৰ হৈ থাকোঁ, ৰাইজৰ বাবে আমি যাতে অকৃত্ৰিমভাৱে সেৱা কৰিব পাৰোঁ। মই আমাৰ সংসদসকলক অনুৰোধ কৰিম যে এই নিৰ্বাচনে আমাৰ ওপৰত অদ্ভুত দায়িত্ব দিলে। মানুহৰ লগত সৰ্বসাধাৰণ মানুহৰ লগত সম্পৰ্ক ৰখা, মানুহৰ সুখ দুখ বিধায়কসকললৈকে কাৰ্যকৰ্তাসকলৰ সৈতে একেলগে লগ হৈ কেনেকৈ ৰাইজৰ সুখ দুখৰ লগত আমি সমভাগী হওঁ, তাৰ বাবে আমি কাম কৰিব লাগিব। আমাৰ ৰাজ্যখনক আমি মহান কৰিবই লাগিব, আমাৰ ৰাজ্যখনক আমি সৰ্বশ্ৰেষ্ঠ কৰিবই লাগিব। আমাৰ ওপৰত অদ্ভুত দায়িত্ব এই ফলাফলে আনি দিলে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে আমি আমাৰ ৰাজ্যখনক সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ পথলৈ আমি লৈ যাব লাগিব। আজিৰ এই সভাত আমি সকলোৱে আমাক সকলোকে ধন্যবাদ দিছোঁ। আমি ধন্যবাদৰ পাত্ৰ। লগতে মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ প্ৰতি যাতে ৰাইজৰ আশীৰ্বাদ সদায়ে অক্ষুণ্ণ থাকে। আমি যাতে ৰাইজৰ হৃদয়ত সদায়ে যাতে স্থান লাভ কৰি থাকিব পাৰোঁ। ভাৰতীয় জনতা পাৰ্টি এই 3টা আখৰ
অসমৰ ৰাইজৰ হৃদয়ৰ লগত যাতে একাকাৰ হৈ যাব পাৰে আৰু অসমৰ ৰাইজৰ মৰম আৰু চেনেহৰ পৰা আমি যেন কেতিয়াও বঞ্চিত হ'ব নোৱাৰাকৈ আমি যাতে সদায়ে যাতে তেজোদীপ্ত হৈ থাকিব পাৰোঁ। কাৰ্যকৰ্তা বন্ধুসকল, আমি চৰকাৰত আছোঁ, আমি দায়িত্ব পালন কৰাৰ চেষ্টা কৰিম। আপোনালোক ৰাইজৰ লগত আছে, ৰাইজৰ সুখ দুখৰ বতৰা আপোনালোকে আমালৈ লৈ আহিব লাগিব। এটা শক্তিশালী সংগঠন আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কৰিছে। আজি অসমৰ প্ৰত্যেকখন জিলা, প্ৰত্যেকটো পোলিং বুথলৈকে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনে বিস্তাৰ আৰু বিকাশ লাভ কৰিছে। ৰাজ্যখনৰ পৃষ্ঠা প্ৰমুখৰ পৰা, বুথ প্ৰেচিডেণ্টৰ পৰা, বিস্তাৰকৰ পৰা, জিলা সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈকে, সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ৰাজ্যিক সাংগঠনিক সম্পাদকলৈকে আজি আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে অসমখনক নতুনকৈ সজাই পৰাই তোলাৰ বাবে আজি আমি এক নতুন যুদ্ধত আমি লিপ্ত হৈছোঁ। নেদেখাজনে আমাক আশীৰ্বাদ কৰি গৈ থাকক। ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজলৈ আমি যাতে লৈ যাব পাৰোঁ। দৰিদ্ৰতা দূৰীকৰণকে আদি কৰি অসমখনৰ সকলো ফালৰ পৰা অসমখনক মহানৰ পৰা আৰু অধিক মহান কৰাৰ পথৰ এই যাত্ৰা আমি যাতে সফল হ'ব পাৰোঁ। পৰম পিতাৰ ওচৰত তাকেই কামনা কৰি নৱনিৰ্বাচিত আটাইকেইজন সংসদকে মোৰ হিয়া ভৰা শুভেচ্ছা আৰু অভিনন্দন জনাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি অমিত শ্বাহে যি ধৰণে আজি 2 বছৰৰ পৰা আমাৰ লগত চৰকাৰ গঠন হোৱাৰ প্ৰথম দিনাৰ পৰা আৰু বিশেষকৈ যোৱা 2 বছৰে আমাৰ লগত যি ধৰণে নেৰা নেপেৰাভাৱে সম্পৰ্ক ৰাখি আমাক ৰাস্তা দেখুৱাই আমাক মাৰ্গদৰ্শন কৰি অসমত আজি 10জন সংসদৰ পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টীক লৈ গ'ল, সেই 2গৰাকী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক আমি হিয়া ভৰা কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। এই মঞ্চৰ পৰাই আমাৰ অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰ আসনলৈ অধিষ্ঠিত হোৱা ৰামেশ্বৰ তেলী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ হৈ অযুত শুভেচ্ছা যাচিছোঁ, যাতে তেখেতে কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমৰ নাম উজ্জ্বল কৰিব পাৰে, জাতিটোক সেৱা কৰিব পাৰে আৰু ভাৰতবৰ্ষখনকে সেৱা কৰিব পাৰে। পুনৰ এবাৰ সমূহ অসমবাসী জনসাধাৰণৰ আৰু অসমৰ প্ৰত্যেকখন গাঁও, চহৰ, নগৰ, মহানগৰত বাস কৰা প্ৰত্যেকগৰাকী জনসাধাৰণৰ আমাক ভোট দিয়াজনৰো আৰু আমাক ভোট নিদিয়াজনৰো শ্ৰীচৰণত আমি ভক্তি ভৰা সেৱা যাচি তেওঁলোকৰ আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়।